নমস্কাৰ মই নিতুমণি দাস আৰু আপোনালোকে চাই আছে নিতুস টেক বন্ধুসকল আমাৰতো আজি এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আৰু এই নিউজটো হৈছে যে পেটিএমৰ যোনটো মোবাইল এপ্লিকেশ্যন আছিলে সেইটো গুগল প্লে ষ্টৰৰ পৰা ৰিমুভ কৰি দিয়া হৈছে আৰু লগতে বন্ধুসকল যদিহে আপুনি পেটিএম ইউজ কৰি আছে তেতিয়াহ'লে আপোনালোকে টেনচন নলব কাৰণ এই ক্ষেত্ৰত পেটিএমে টুইটাৰত এক টুইট কৰিছে আৰু সেই টুইটৰ জৰিয়তে পেটিএমে আমাক জানিবলৈ দিছে যে গুগল প্লে ষ্টৰত পেটিএমৰ মোবাইল এপ্লিকেশ্যনটো ডাউনলোড কৰিবৰ কাৰণে বা আপডেট দিবৰ কাৰণে এভেইলেবল নহ'ব পাৰে কিন্তু আপোনালোকৰ যোনবিলাক জমা ধন আছিলে বা ওয়ালেটত ধন আছিলে বা সেভিংছ একাউণ্টত আপোনালোকৰ জমা ধন আছিলে সেইবিলাক সম্পূৰ্ণৰূপে সুৰক্ষিত থাকিব আৰু লগতে তেওঁলোকে জানিবলৈ দিছে যে অতি সোনকালে গুগল প্লে ষ্টৰৰ পেটিএম মোবাইল এপ্লিকেশ্যনটো পুনৰ আহিব বুলি আৰু লগতে বন্ধুসকল মই এতিয়া আপোনালোকক দেখাবলৈ গৈ আছো যে পেটিএম মোবাইল এপ্লিকেশ্যনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পৰা যাব নে নাযাব আৰু মই লিংকৰ জৰিয়তেও এই পেটিএম মোবাইল এপ্লিকেশ্যনটোৰ ওচৰত গুগল প্লে ষ্টৰৰ জৰিয়তে যাবলৈ চেষ্টা কৰিম আৰু সেয়া সম্ভৱ হয় নে নহয় মই সেয়া আপোনালোকক দেখুৱাই দিম আৰু লগতে বন্ধুসকল পেটিএম মোবাইল এপছটোৱে কাম কৰি আছে নে নাই মই সেয়া আপোনালোকক ভালদৰে দেখাই দিম তো বলক স্ক্ৰীন ৰেকৰ্ডিংখিনি আৰম্ভ কৰোঁ এতিয়া মই মোবাইলৰ স্ক্ৰীনখনত আহিলোঁ আৰু এতিয়া মই গুগল প্লে ষ্টৰটো অ'পেন কৰি ল'ম আৰু গুগল প্লে ষ্টৰত অ'পেন কৰি পেলাই মই এতিয়া পেটিএম চাৰ্চ কৰি দিম আৰু যেতিয়া মই পেটিএম চাৰ্চ কৰিছোঁ আপোনালোকে দেখিছেনে পেটিএমৰ লগত জড়িত বাকী এপ্লিকেশ্যনসমূহ আহিছে মানে 197 কমিউনিকেশ্যনছ লিমিটেডৰ বাকীবিলাক এপ্লিকেশ্যন আহিছে এইটো দেখিছে পেটিএম মল ওপৰৰ প্ৰথম আহিছে পেটিএম ফৰ বিজনেছ তাৰপিছত আহিছে এইবিলাক বহুতকেইটা এপ্লিকেশ্যন আহিছে পেটিএম মানি আহিছে আৰু বন্ধুসকল যোনটো পেটিএমৰ মেইন এপ মানে য'ত মানে ৱালেটটো শ্ব' কৰে আৰু মানে যোনটো এপৰ পৰা এইবিলাক এপো ধৰি লওক চলাব পৰা যায় সেইটো এপ্লিকেশ্যনটো এতিয়া গুগল প্লে ষ্টৰত শ্ব' কৰা নাই আৰু বন্ধুসকল এতিয়া মই আপোনালোকক লিংকৰ পৰা গৈ দেখুৱাম কি এইটো এপ্লিকেশ্যন ডাউনলোড কৰিব পৰা যায় নে নাযায় গুগল প্লে ষ্টৰত তো মই যেতিয়া ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিলোঁ পেটিএম এপিকে চাৰ্চ কৰি দিলোঁ তো পেটিএম এপিকে চাৰ্চ কৰাৰ পিছত আপোনালোকে দেখিছেনে পেটিএম মোবাইল ৰিচাৰ্জ ইউপিআই পেমেণ্টছ এইটো দেখিছে এপছত গুগল প্লে ষ্টৰৰ চিম্বলটোৰ তলেদি এইটো পেটিএম যোনটো এইটো ইয়াতে মই ক্লিক কৰি দিলোঁ যেতিয়া ক্লিক কৰি দিলোঁ যে আপোনালোকে দেখা পালে যে আইটেম নট ফাউণ্ড ৰিট্ৰাই মাৰিব দিছে তো মই এবাৰ ৰিট্ৰাই মাৰি চাওঁ তো ৰিট্ৰাই মাৰিছিলোঁ বন্ধুসকল এতিয়াও শ্ব' কৰা নাই এপ্লিকেশ্যনটো তো ইয়াৰ দ্বাৰা মই নিশ্চিত যে গুগল প্লে ষ্টৰৰ পৰা পেটিএম মোবাইল এপ্লিকেশ্যনটো সম্পূৰ্ণৰূপে ৰিমুভ কৰি দিয়া হৈছে আৰু এতিয়া মই আপোনালোকক পেটিএম মোবাইল এপ্লিকেশ্যনটোৰ মানে ভিতৰত গৈ পেলাই দেখুৱাম কি এইটোৱে কাম কৰি আছে নে নাই তো বন্ধুসকল দেখিলে মই এপ্লিকেশ্যনটো অ'পেন কৰিলোঁ আনলক কৰিব দিছিলে মই আনলক কৰি ল'লোঁ এতিয়া বন্ধুসকল দেখিছে এইটোৱে সম্পূৰ্ণৰূপে কাম কৰি আছে তো বন্ধুসকল মই আপোনালোকক ৱালেটত গৈ পেলাইও দেখুৱাম এইটোৱে কাম কৰি আছে নে নাই তো বন্ধুসকল দেখিছেনে পেটিএম বেলেঞ্চ শ্ব' কৰি আছে ভালদৰে তো বন্ধুসকল এয়াই আজিৰ এইখিনিয়ে কথা মানে পেটিএম মোবাইল এপ্লিকেশ্যনটো কাম কৰি আছে আৰু মই ইয়াৰ দ্বাৰা নিশ্চিত যে মোৰ যোনবিলাক জমা ধন আছিলে সেইবিলাক সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে পেটিএমত আৰু এই ক্ষেত্ৰত পেটিএমে টুইটাৰতো টুইট কৰি পেলাই তেওঁলোকে জানিবলৈ দিছে যে আপোনালোকৰ জমা ধনবিলাক সুৰক্ষিত হৈ থাকিব তো বন্ধুসকল স্ক্ৰীন ৰেকৰ্ডিংখিনি ইয়াতে সমাপ্ত কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে বন্ধুসকল আজিলৈ ইমানে যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই সঁচাকৈ ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি জনাব আপোনালোকৰ এই ক্ষেত্ৰত কি মতামত আৰু লগতে ভিডিঅ'টোৰ কোৱালিটি কেনেদৰে ইম্প্ৰুভ কৰিব পাৰোঁ সেয়াও আপোনালোকে মোক কমেণ্ট জনাই দিব পাৰে যিকোনো সাজেশ্যন আপোনালোকে মোক কমেণ্ট দি দিব পাৰে আৰু লগতে যদিহে আপুনি প্ৰথমবাৰৰ মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বাটনটো দবাই দিব আজিলৈ ইমানেই জয় আই অসম।